ঘৰত গৈছিলোঁহে আহিব হ'লেই ইমান সময়বিলাক সোনকালে পাৰ হ'ল আহিব সময়তে নেৰানেপেৰা বৰষুণ জাকে লগ পালে ৰাস্তাটো ইমান গেলা আমাৰ এয়া মই ট্ৰলি বেগবিলাক ঠিক ঠাক কৰি ৰেডি কৰি লৈছোঁ আৰু মোৰ টোপোলাবিলাক সামৰি লৈছোঁ ৰঙালাও কোমোৰা অমিতা এইবিলাক চব লৈ আহিছোঁ ভাইটি আৰু মায়ে কিবাকিবি কথা পাতি আছে মই যোৱাৰ বিষয় লৈ আমাৰ ৰাস্তাটো বেয়া কাৰণে গাড়ী এখনো মাতিবলগীয়া হ'ল ইমান ৰাস্তাটো গেলা হৈ গ'ল পটককৈ ৰাস্তাটো ইমান বেয়া মা আৰু ভাইটিয়ে চিন্তাই কৰিছে মই কেনেকৈ যাম বুলি ভাইটিৰ লগৰ এটাকো মাতি আনিছে মোক থ'বলৈ আহিবৰ কাৰণে আহি বাছৰ ওচৰ আহি পালোঁ আৰু বাছত উঠি ভাবিলোঁ এটা ভিডিঅ' কৰোঁ গছ গছনিবিলাক ইমান ধুনীয়া হৈ আছে বাগানৰ মাজে মাজে আহি থাকিবলগীয়া হৈছে গছ গছনিবিলাকে আমাক অক্সিজেন দিয়ে কিন্তু আমি মানুহবিলাকে গছ গছনিবিলাক কাটি পেলাওঁ ইমান ধুনীয়া গছ গছনিৰ মাজেৰে আহি থাকিলে মনটো ইমান ভাল লাগি যায় মাজতে এখন বজাৰো পালোঁ ভাবিলোঁ ভিডিঅ' কৰি লওঁ আহি এইডোখৰ কাজিৰঙা পালোঁহি কাজিৰঙাত গড় নোলালে হাতী এটা দেখা পালোঁ বহুত দূৰত হাতীটো ভিডিঅ' কৰিব নহ'লে বাগানৰ মাজে মাজেই আহি থাকিছোঁ বাগানৰ মাজে মাজে আহি আছোঁ ভাবিলোঁ আপোনালোককো এই বাগানবিলাক দেখাওঁ কাজিৰঙাৰ গছ গছনিবিলাক দেখাওঁ গছ গছনিবিলাকে আমালৈ চাই কিমান ধুনীয়াকৈ ৰৈ আছে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ অহা ৰাস্তাটোত ইমানেই গছ ইমান ধুনীয়া ধুনীয়া গছ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ দূৰত পাহাৰটো স্পষ্টকৈ উঠা নাই অলপ অলপ উঠিছে বাছখনৰ ভিতৰতো অকণমান উঠাই দেখালোঁ আকাশখন ইমান ধুনীয়া হৈ আছে গধূলি সময়ত বহুত ধুনীয়া লাগিছে দেখি মই আহি পালোঁ গধূলি 6:30 মান বজাত আহি পাই কংক্ৰিত মহানগৰীৰ মাজত সোমাই পৰিলোঁ ঘৰলৈ আহি মায়ে মৰমত দিয়া টোপোলাটো খুলি চালোঁ আৰু এইখিনিয়ে ৰাতি আমাৰ সাজটো তৈয়াৰ কৰিলোঁ